friends, welcome to my channel. আজি মই আমাৰ মেহেন্দি কাম মেহেন্দি হয় গতিকে আজি মই এইটো ড্ৰেছটো লগাইছোঁ সেইটো মানে দেখি গৈছে সেইটো মানে মই ঘৰতে বনাই পেলাই লগাইছোঁ ধুনীয়াকৈ তাৰপিছত যদি আপোনালোকে ভাল পায় দেন ক'ব তেতিয়া মই অঁ তাকে ভালেই আকৌ ব'লক চাওক না হেৰিকেইটা এতিয়াহে আহিছিলোঁগৈ মই ওলাই মেলি ৰেডি নাই আজি মোৰ মেহেন্দি গতিকে মেহেন্দিৰ কাৰণে আমি ৰেডি হৈ আছোঁ উইথ খাৰুটো জাষ্ট মই অলপ দেৰি পিছত খুলিম আৰু তাৰপিছত মেহেন্দি আৰ্টিষ্ট আহি ৰখি আছে এয়া আমাৰ হেৰি কি কয় কাম চলি আছে লাইট কালিলৈহে ভালকৈ হ'ব তাৰপিছতে এইফালে এবাৰ হাই কৰি দিয়া এইফালে আমাৰ বৰষা বাইদেউ লেহেঙ্গা বহা না আৰু কোনে বহিব আচ্ছা এইটো আমাৰ ডাঙৰ দাদাৰ ল'ৰা তাৰপিছতে ঢেৰ মানুহ আছে মই গোটেইখিনিক দেখাব পৰা নাই গোটেইখিনিক দেখাম আৰু লাহে লাহে এনেকৈ লগাই নাই নিজৰ বিয়া ন আহা বহা না আমি তলতে বহিছোঁ এনেকৈ তাৰপিছতে মেহেন্দি গোটেইখিনি হেৰি হ'ব মই ডান্স এটা প্ৰেক্টিচ কৰিছোঁ ডান্সতো নাচিব লাগিব মনে হাই কৰি দিয়া মনে হাই কৰি দিয়া হ'ব ন আজি মেহেন্দি আৰ্টিষ্ট আহিছে মোৰ মেহেন্দি আৰ্টিষ্ট এইটোৰ নামটো মনীষা গগৈ মানে আঁকিব আৰু গতিকে আমি এতিয়া প্ৰিপেৰেশ্যন চলাই আছোঁ এতিয়া আমি ষ্টাৰ্ট কৰিম আৰু লগতে আপোনালোকক মই দেখাম কেনেকুৱা হৈ আছে কি হৈ আছে গতিকে আপুনি চাই দিব আৰু লগতে বহুত শুভেচ্ছা দিব যাতে মোৰ লাইফটো বহুত ভালকৈ যায় মোৰ বৈবাহিক জীৱনটো বহুত ভালকৈ যায় আৰু লগতে পূৰা ছেটআপ হোৱা নাই আৰু কালিলৈ জোৰোণ আছে মই যিমান পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰিম বাট নাজানো কিমানখিনি হয়গৈ গতিকে গতিকে মই চবকে এবাৰ দেখাই দিছোঁ তাই আমাৰ ঘৰৰ একেবাৰে ওচৰত মানে একদম ভাল ছোৱালী আৰু ন এবাৰ কিন্তু ক্লাছ 10ত হ'লেও নিজৰ পঢ়া ক্ষতি কৰি কিনে আহিছে আৰু মোৰ তাত এজনী হৈছে মোৰ ডাঙৰ দাদাৰ মাজু ছোৱালী ইজ লাড আৰু এইফালে তেখেতে ইনষ্টাগ্ৰামত ষ্টৰি শ্বেয়াৰ কৰিব আৰু তাই হৈছে তোমাৰ ভাল নামটো কি মনীষা গগৈ চৰি গতিকে তাইৰ মই হেৰি কি বুলি কয় ফোন নম্বৰ এনেকৈ মই কি বুলি কয় আপোনালোকক ডেছক্ৰিপশ্যনৰ লিংকত মই দি দিম আপোনালোকে মানে তাইক কণ্টেক্ট কৰিব পাৰিব আৰু গতিকে ঠিক আছে আৰু আকৌ লগ পাই থাকিম আৰু এইটো মেৰেকন এইটো ওপৰত কি লাগি আছে তোমাৰ তাই হৈছে ডাঙৰ দাদাৰ সৰুজনী ছোৱালী একেবাৰে সৰুজনী য়েল্ল' কালাৰ ফেভৰেট আমি দুজনী একেবাৰে টুইনিং আৰু ন য়েল্ল' হয় নাই এইটো লগাই নিদিবা ইয়াত যাবগৈ বাপেকে হ'ব ঠিক আছে তেতিয়াহ'লে গতিকে মই ষ্টাৰ্ট কৰোঁ মেহেন্দি ফাংচনটো গতিকে মোৰ মেহেন্দি আঁকা হৈ গ'ল আৰু লাষ্টত মই এটা ভিডিঅ' ডান্সো কৰিছিলোঁ আৰু লগতে ফেয়াৰৱেল স্পীচ এটাও দিছিলোঁ গতিকে সেইকেইটাও মই এই ভিডিঅ'ৰ শেষত এড কৰি দিম আৰু লগতে ডান্স কৰা ভিডিঅ'টো আপোনালোকে মোৰ চেনেলত গৈ চাব পাৰিব গতিকে আজিৰ ভিডিঅ'টো ইমানেই বাই বাই খবৰ লগতে থাকিম ঠিক আছে এইটো মোৰ ফালৰ পৰা এটা প্ৰমিছ আৰু মাতাশ্ৰী আছো চৰি মই যদি কিবা কৰিছোঁ আৰু বাকী সকলোকে কৈছোঁ যদি লাইফত যদি মই কিবা কাম কৰিছোঁ তেনেহ'লে আৰু তাকে আৰু মানে ভালকৈ জীৱনটো পাৰ হ'ব লাগে আমি